আজিৰ ভিডিঅ'টোত আমি কথা পাতিম ফ্ৰিল্যান্স ৰাইটিঙৰ বিষয়ে। মোৰ আগৰ কেইটামান ভিডিঅ'ত মই অলৰেডি কথা পাতিছো যে অকল ব্লগিং কৰাৰ উপৰিও there are other methods যিবিলাক ইউজ কৰি পেলাই আমি আমাৰ লিখনিৰ পৰা আমাৰ ৰাইটিঙৰ পৰা পইচা উপাৰ্জন কৰিব পাৰো। তেনেকৈ এটা উপায় হৈছে ফ্ৰিল্যান্স ৰাইটিং। আহক আজি আমি ফ্ৰিল্যান্স ৰাইটিঙৰ বিষয়ে শিকো। প্ৰথমতেতো আমি জানি লওঁ যে ফ্ৰিল্যান্স ৰাইটিং কি হয়। ফ্ৰিল্যান্স ৰাইটিং দুটা প্ৰকাৰৰ। এটাটো হৈছে কেনেকুৱা যে আপোনাক কোম্পানী বিলাকে হায়াৰ কৰে আৰু আপুনি তেওঁলোকৰ কাৰণে বিভিন্ন প্ৰকাৰৰ আৰ্টিকেল লিখিব লাগে। ফ্ৰিল্যান্স ৰাইটিঙত জেনাৰেলি ফিকশন কমকৈ হয়। ফিকশনো লিখিব পাৰি, শৰ্ট ষ্টৰি বা পয়েম আদি এইবিলাকো ফ্ৰিল্যান্স ৰাইটিঙত আহে, কিন্তু যিটো বেছি লুক্ৰেটিভ, যিটো বেছি পইচা ভাগ হৈছে সেইটো হৈছে নন ফিকশন, মানে আপোনাৰ প্ৰবন্ধ পাতি। এই প্ৰবন্ধবিলাক যিকোনো বিষয়ৰ হ'ব পাৰে। ধৰক আপুনি খাদ্যৰ বিষয়ে লিখি ভাল পায়, তো আপুনি ফুড ফ্ৰিল্যান্স ৰাইটিং কৰিব পাৰে। ধৰক আপুনি ট্ৰেভেল কৰি ভাল পায়, ট্ৰেভেলৰ বিষয়ে লিখিব পাৰে। আপুনি হিষ্ট্ৰী পঢ়ি খুব ভাল পায় বা হিষ্ট্ৰী অধ্যয়ন কৰি খুব ভাল পায়। আপুনি এটুকুৰা জেগাৰ বা ভাৰতৰ হওক বা পৃথিৱীৰ হওক হিষ্ট্ৰীৰ কথাখিনি আপুনি ধুনীয়াকৈ লিখি পেলাই আপুনি কৰিব পাৰে। তেনেকে টেকনিকেল ৰাইটাৰ আছে, একাডেমিক ৰাইটাৰ আছে, বা আনকি মানুহে আপোনাৰ কাৰিকুলাম CV বা ৰিজিউমি লিখিবলৈও ৰাইটাৰ হায়াৰ কৰে। তেনেকে ৰিচাৰ্চ পেপাৰ লিখিবলৈ ৰাইটাৰ হায়াৰ কৰে। গতিকে এই যিটো কন্টেন্ট ৰাইটিঙৰ ভাগ, এই ভাগটো বহুত বহল আৰু বহুত প্ৰকাৰৰ ৰাইটিং আপুনি কৰিব পাৰে। তেনেকে তাৰে দ্বিতীয়টো ভাগ হৈছে মেগাজিন বা ৱেবছাইট বিলাকৰ কাৰণে কৰা ফ্ৰিল্যান্স ৰাইটিং। আজি আমি বিশেষকৈ মেগাজিন বা ৱেবছাইট বিলাকৰ কাৰণে কেনেকৈ ফ্ৰিল্যান্স ৰাইটিং কৰিব পাৰি সেই বিষয়ে কথা পাতিম। কিয়নো মেগাজিন বিলাকৰ যিটো পে ৰেট, সেই পে ৰেটটো কি হয় কন্টেন্ট ৰাইটিঙতকে হায়াৰ হয়। আৰু যিমানে আপুনি বাহিৰৰ মেগাজিন বিলাকত লিখিব, সাপোজ আপোনাৰ আৰ্টিকেল এটা বিবিচিত ওলাইছে বা আপোনাৰ আৰ্টিকেল এটা CN ট্ৰেভেলত ওলাইছে, তেতিয়া আপোনাৰ কি হয়, যিটো আপোনাৰ ৰেপুটেশ্যন বা আপোনাৰ পৰ্টফলিঅ' সেইটো বাঢ়ি বাঢ়ি গৈ থাকে। আমি ইয়াৰ বিষয়ে আৰম্ভ কৰাৰ আগতে 4টা কথা মনত ৰাখিব লাগিব। যে প্ৰথমটো হৈছে আমাৰ নিশ কি, আমাৰ সাবজেক্ট কি। যে আমি যে ফ্ৰিল্যান্স ৰাইটিং আৰম্ভ কৰিব খুজিছো, আমি এনেকে মেগাজিনৰ কাৰণে ফ্ৰিল্যান্স ৰাইটিং আৰম্ভ কৰিব বিচাৰিছো, আমাৰ টপিকটো কি হ'ব। মই সদায় ব্লগিঙে হওক বা ফ্ৰিল্যান্স ৰাইটিঙে হওক এটা বা দুটা টপিকৰ ওপৰত গুৰুত্ব দিয়াটো ভাল পাওঁ, মই নিজেও দিওঁ। আৰু মোৰ যিখিনি ক্লায়েন্ট আছে বা যিখিনি মোৰ তাত ব্লগিং শিকে, মই তেওঁলোকক এটা কথা কওঁ যে এটা নিচ হলে বা এটা বা দুটা নিচ হলে কি হয়, ফোকাছটো বেছি হয় আৰু সেইটোত কাম কৰিবলৈ সুবিধা হয়। সেকেন্ড পইণ্টটো হৈছে এটা ফ্ৰিল্যান্স ৰাইটিঙৰ যে আপুনি এটা সপ্তাহত বা এটা দিনত আপুনি কিমান লিখিব পাৰে। কাৰণ আপুনি অকল এছাইনমেন্ট বিলাক ললেও নহব, তাক সময়মতে পুৰা কৰিবলৈ আপোনাক সময় লাগিব। গতিকে আপুনি নিজে জানিব লাগিব যে আপুনি এটা সপ্তাহত বা এটা দিনত আপুনি কিমান ঘন্টা লিখিব পাৰে। থাৰ্ড পইণ্টটো হৈছে যে আপুনি পেমেন্ট কেনেকৈ একচেপ্ট কৰিব। আৰু ফৰ্থ পইণ্টটো হৈছে যে আপুনি এই ৰাইটিং এছাইনমেন্ট বিলাক এই মেগাজিন বিলাকক বা এই ৱেবছাইট বিলাকক কেনেকৈ এপ্ৰচ কৰিব। এটা এটা কথা কৈ থওঁ যে মেগাজিন বিলাকে যিটো পেমেন্ট, সেই পেমেন্টটো সদায় আৰ্টিকেলটোৰ কোৱালিটিৰ ওপৰত ডিপেন্ড কৰি পেলাই দিয়ে। তেওঁলোকৰ ধৰা বন্ধা একো নিয়ম নাথাকে। বেলেগ বেলেগ ৰাইটাৰৰ কাৰণে তেওঁলোকৰ পেমেন্ট ৰেটটো কি হয়, বেলেগ বেলেগ হয়। এই কাৰণে কওঁ যে নিচটো সদায় ইম্পৰ্টেন্ট হয়। আৰু নিচটো কেনেকৈ ডিফাইন কৰিব, ফাৰ্ষ্টটো হৈছে আপোনাৰ ইন্টাৰেষ্ট আৰু নলেজ সাবজেক্টটোৰ ওপৰত। সেকেন্ডটো হৈছে যে মানুহবিলাকে কি পঢ়িব ইচ্ছা কৰে। ধৰি লওক আপুনি এখন মেগাজিন চিলেক্ট কৰিছে যে এখন মেগাজিনৰ কাৰণে বা এই ৱেবছাইট পৰ্টেলটোৰ কাৰণে মই লিখিম, তো তাত কেনেকুৱা ধৰণৰ আৰ্টিকেল তাহাঁতে পাব্লিছ কৰে, কেনেকুৱা আৰ্টিকেল মানুহে বেছিকৈ পঢ়ে, সেইটো কথা জানিব লাগিব। আৰু থাৰ্ডটো হৈছে যে আপুনি এটা টপিকৰ ওপৰত কিমান বেছিকৈ ৰিচাৰ্চ কৰিবলৈ সক্ষম। ইণ্টাৰেষ্ট
নিজৰ ইণ্টাৰেষ্ট আৰু নিজৰ আপোনাৰ জ্ঞান, মানুহৰ ইণ্টাৰেষ্ট আৰু আপুনি ৰিচাৰ্চ কৰিব পৰা ক্ষমতা, এই গোটেইখিনি আপোনাৰ ৰাইটিং নিচটো ডিফাইন কৰাত সহায় কৰে। প্ৰথমতে ৰিচাৰ্চৰ কথা মই কিয় কৈছো যে আপুনি যদি নিচটো ডিফাইন কৰে তেতিয়া আপুনি এটাৰ পৰা যে আৰম্ভ কৰিব সেইটো নহয়, দুটা তিনিটা নিচ আপুনি কি কৰিব বাছি ল'ব। সাপোজ আপুনি ফুডৰ বিষয়ে লিখিছে তেতিয়াহ'লে আপুনি কালিনাৰী ট্ৰেভেল বা খাদ্যৰ লগত জড়িত ট্ৰেভেলৰ বিষয়ে লিখিব পাৰে, বা আপুনি ফুডৰ লগত জড়িত আন কেনেকুৱা যে হেল্থ বা ৱেলনেছৰ ওপৰত লিখিব পাৰে। ধৰি লওক আপুনি ফিটনেছৰ ওপৰত লিখিব বিচাৰিছে তেতিয়াহ'লে আপুনি মেণ্টেল ৱেলবিঙৰ ওপৰত লিখিব পাৰে, বা আপুনি ৱমেন ৱৰ্কআউটৰ ওপৰত লিখিব পাৰে বা মেন ৱৰ্কআউটৰ ওপৰত লিখিব পাৰে। তো নিচটোত এটা নিচৰ লগত জড়িত বাকী এটা নিচ আপুনি কেনেকে কি কৰিব সেই গোটেইখিনি আপুনি কি কৰক প্ৰথমতে বাছি লওক। তাৰে পিছত আপোনাৰ যিটো ব্লগ টপিক বা আপোনাৰ ৰিলেটেড ব্লগ টপিক তাতে কেনেকুৱা মেগাজিন আছে। ধৰি লওক আপুনি ট্ৰেভেলটো আপোনাৰ নিচ আৰু ট্ৰেভেলৰ আপোনাৰ বাজেট ট্ৰেভেল, আৰু আপুনি ভাবিছে যে আপুনি BBC ট্ৰেভেল ৱেবছাইটটোলে বা BBC ট্ৰেভেল মেগাজিনখনলৈ আপোনাৰ আৰ্টিকেল পিচিং কৰিব। এই যে আৰ্টিকেল যিটো প্ৰক্ৰিয়া সেইটো কি বুলি কোৱা হয়, পিচিং বুলি কোৱা হয়। আপোনাৰ প্ৰথম যিটো ষ্টেপ হ'ব সেইটো হ'ব যে আপুনি BBC ট্ৰেভেল পঢ়ক, তাহাঁতৰ অনলাইন বহুতো আৰ্টিকেল আছে BBC ট্ৰেভেলৰ, আৰু নোট ডাউন কৰক যে তেওঁলোকে কেনেকুৱা আৰ্টিকেল বিচাৰিছে, কি আৰ্টিকেল বিচাৰিছে, আৰ্টিকেলৰ ষ্টাইলটো কেনেকুৱা, আৰু সেই ষ্টাইলটো তেওঁলোকৰ ফৰ্মেটিং ষ্টাইল বা তেওঁলোকৰ ৰাইটিং ষ্টাইলটো আপোনাৰ নিজৰ ষ্টাইলৰ লগত নিজৰ আপোনাৰ যিটো ৰাইটিং শৈলী বা আপোনাৰ লিখাৰ ধৰণ সেইটোৰ লগত আপুনি মিলাই চাওক, আৰু আপোনাৰ আৰ্টিকেল বিলাক সেইমতেই লিখক। ধৰি লওক আপোনাৰ দুখন মেগাজিন আপুনি বাছি লৈছে, প্ৰথমখন ধৰি লওক বাছি লৈছে যে আপুনি এখন ফুডৰ কালিনাৰী ট্ৰেভেলৰ আপুনি এখন মেগাজিন লৈছে বা ৱেবছাইট এটা লৈছে, সাপোজ আপুনি লিভিং ৱেলবিঙৰ কাৰণে লৈছে বা লিভিং ফুডছৰ কাৰণে লৈছে, বা আপুনি BBC ট্ৰেভেলৰ কাৰণে লৈছে। এতিয়া আপুনি আৰ্টিকেলটো প্ৰথমতে জুমুঠিটো বনাই পেলাই লিখি লওক। এই লিখাতে আমাৰ কামটো শেষ হৈ নাযায়, আমি কি কৰিব লাগিব তাৰে যিজন এডিটৰ সেই এডিটৰজনক আপুনি পিচিং কৰিব লাগিব। আৰু মেগাজিনৰ এডিটৰবিলাকে কেনেকুৱা কৰে যে তেওঁলোকে প্ৰথমতে গোটেই আৰ্টিকেলটো লৈ নলয়, তেওঁলোকক প্ৰথমতে আইডিয়াটো দিব লাগিব। সেই আৰ্টিকেলটো পিচ এটা আপুনি পঠিয়াব লাগিব যে ডিয়াৰ ছাৰ বা মেডাম, এইটো মোৰ আৰ্টিকেল আছে মোৰ, আৰু মই ভাবো যে আপোনালোকৰ মেগাজিনখনৰ লগত এই আৰ্টিকেলটো খাপ খায়, গতিকে মই আপোনালোকক সেই আৰ্টিকেলটো পঠিয়াব পাৰো নেকি। বহুত ক্ষেত্ৰত যদি তেওঁলোকৰ মেগাজিনৰ লগত সেই আৰ্টিকেলটো খাপ নাখায় তেতিয়াহ'লে তেওঁলোকে ৰিপ্লাই নকৰে, বা ৰিপ্লাই কৰিলেও ক'ব যে এইটো মানে আমাৰ লগত নিমিলে, চ' আমি এইটো এতিয়া নলওঁ। বাট যদি তেওঁলোকে ভাবে যে আপোনাৰ আৰ্টিকেল আইডিয়াটো বা আপোনাৰ পিচটো সেই মেগাজিনখনৰ পাৰ্টিকুলাৰ ষ্টাইলটোৰ লগত মিলিছে বা তেওঁলোকৰ পাৰ্টিকুলাৰ থিমটোৰ লগত মিলি আছে, তেতিয়াহ'লে তেওঁলোকে কি কৰে আপোনাক ৰিপ্লাই কৰে যে আমাৰ পিচটো কিমান ভাল লাগিছে, আপুনি এইটো বস্তু কেনেকে লিখিব এটা আইডিয়া দিয়ক। তেনেকে তেওঁলোকৰ লগত আপুনি কথা পাতিব যে আৰ্টিকেলটো মই এনেকে ডেভেলপ কৰিম, মই এইখিনি ৰিচাৰ্চ কৰিম বা এইখিনি মানুহক মই লগ ধৰিম বা এইখিনি মানুহৰ লগত মই কথা পাতি তেওঁলোকৰ কথাবিলাকো মোৰ আৰ্টিকেলটোত ইনক্লুড কৰিম। যেতিয়া আপোনাৰ সেই আৰ্টিকেলৰ জুমুঠিটো তৈয়াৰ হৈ যাব তেতিয়া কি হয় যে তেওঁলোকে সেই আৰ্টিকেলটো একচেপ্ট বুলি আপোনাক এটা ইমেইল কনফাৰ্মেশ্যন ইমেইল এটা পঠিয়াই আৰু এখন কন্ট্ৰেক্ট পঠিয়াই। কন্ট্ৰেক্টখনত আপুনি কিমান টকা পাব, কিমান দিনৰ ভিতৰত আপুনি মেগাজিনটো আপোনাৰ পাব্লিছ হ'ব, এই গোটেইখিনি কথা থাকে। কন্ট্ৰেক্টখন আপুনি চাইন কৰি পঠিয়াই দিয়াৰ পিছত গোটেইখিনি ডিজিটেলি হয়, এই গোটেইখিনি কাম আপোনাৰ অভাৰ দ্য ইমেইল হৈ যায়। ত' সেইখিনি হোৱাৰ পিছত তেওঁলোকে আৰ্টিকেলটো একচেপ্ট কৰে, আৰ্টিকেলটো পাব্লিছ হয়, আৰু পাব্লিছ হ'লে আপুনি এটা ভাল এমাউণ্ট এটা আপোনাৰ এডিটৰজনৰ লগত যি ভাগে কথা হৈছে সেই তেনেকে আপুনি এটা পইচা এটা ইনকাম কৰিব পাৰে। পিচিঙৰ বিষয়ে কৈছোৱেই, কেনেকে পিচিং কৰে, ফাৰ্ষ্ট ডাইৰেক্ট ইমেইলিং টু এন এডিটৰ, ৰাইটিং চেম্পলছ পঠিয়াব পাৰে আপোনাৰ যে মোৰ এনেকুৱা আৰ্টিকেল বিলাক মই লিখিছো অলৰেডি বেলেগ মেগাজিনত, মই পঠিয়ালে মই কি কৰো মই টেকনিকেল ৰাইটিঙত
মোৰ নিচটো হৈছে মোৰ টেকনিকেল ৰাইটিং, ডিজিটেল মাৰ্কেটিং। গতিকে মোৰ কলম এটা আছে অলৰেডি বেটাৰ মাৰ্কেটিং বুলি মেগাজিন এখনত। মই মোৰ কলমটোৰ লিংকটো পঠিয়াম। যিটো মোৰ এটা কলম আছে, এটা মানে এইটো বুজায় যে সেই যিখন মেগাজিনৰ মোৰ কলম আছে তেওঁলোকে মোক ট্ৰাষ্ট কৰে আৰু মোৰ মেগাজিনৰ আৰ্টিকেলবিলাক মোৰ ৰেগুলাৰলি পাব্লিছ হয়। এইটোৱে এই নতুন এডিটৰজনৰ মনত মোৰ প্ৰতি এটা বিশ্বাস জন্মাবলৈ সহায় কৰে। ৰাইটিং চেম্পলবিলাক কেনেকৈ পাব পাৰে? আপুনি আপোনাৰ ব্লগৰ লিংক পঠিয়াব পাৰে, বা আপোনাৰ যদি বেলেগত লোকেল নিউজ পেপাৰত আপোনাৰ আৰ্টিকেল পাব্লিছ হৈছে সেইটো পঠিয়াব পাৰে। কাভাৰ লেটাৰ কি? কাভাৰ লেটাৰটো হ'ল নিজকে ইন্ট্ৰডিউচ কৰা। লেটাৰ অফ ইন্ট্ৰডাকশ্যন হ'ব পাৰে এয়া, যে নিজকে ইন্ট্ৰডিউচ কৰা যে মোৰ নাম so আৰু মই এনেকুৱা আৰ্টিকেল লিখোঁ। বায়ো, আপোনাৰতো বায়ৰ কাৰণে আপুনি গোটেই বায়'ডাটা পঠিয়াব নালাগে। জাষ্ট এটা চিম্পল লাইন যে আপুনি কি বিভাগত আপুনি জড়িত হৈ আছে আৰু কেনেকুৱা আৰ্টিকেল আপুনি লিখে। গতিকে এতিয়া আপোনাৰ ৰাইটিং চেম্পলৰ কাৰণে কেনেকৈ আপুনি ৰাইটিং স্কিলবিলাক আপুনি শ্ব'কেছ কৰিব? একটো হৈছে আপুনি ব্লগ এটা আৰম্ভ কৰিব পাৰে, তাতে কনচিষ্টেণ্টলি লিখিব পাৰে, ব্লগটো প্ৰমোট কৰিব পাৰে। যিখিনি মানুহ ভাবে যে এইখিনি মানুহে পঢ়িলে আপোনাৰ ব্লগটো কামত দিব, তেতিয়া সেনেকে আপুনি নিজৰ ব্লগটোৰ থ্ৰুৰে এটা অথৰিটি বিল্ড আপ কৰিলে এনেকুৱা ফ্ৰিলেন্স ৰাইটিং এছাইনমেণ্টবিলাক পোৱাত সহায় হয়। এনেকুৱা বহুতো নিউজ লেটাৰ আছে, ইমেইল নিউজ লেটাৰৰ থাকে ব্লগাৰবিলাকৰ, যিসকলে আপোনাৰ ব্লগটো পঢ়িয়েই আপোনাক আৰ্টিকেল লিখিবলৈ এপ্ৰ'চ কৰে। মই তেনেকৈ বহুতকেইটা আৰ্টিকেল লিখি পাইছোঁ। কিন্তু প্ৰথম কথাটো হৈছে পিচিং। আপুনি ফাৰ্ষ্ট পিচিং কৰিবই লাগিব। আপোনাৰ ৰাইটিং স্কিলটো মানুহৰ আগত দাঙি ধৰিব লাগিব। থ্ৰু এ ব্লগ বা আপুনি গেষ্ট ব্লগিঙো কৰিব পাৰে। আৰু মই সদায় এটা কৰোঁ যে পিণ্টাৰেষ্টত আপোনাৰ আৰ্টিকেলবিলাক আপুনি যিমানে পিন কৰিব, সিমানে কি হয় আপোনাৰ ব্লগটো ইণ্টাৰনেশ্যনেল অডিয়েন্সৰ আগত এক্সপ'জ হৈ যায়। পিচিঙত আৰু এটা কথা যে এই যিটো কাভাৰ লেটাৰৰ বহুতো এক্সাম্পল আপুনি অনলাইন পাব। কাভাৰ লেটাৰ কেনেকৈ লিখিব লাগে। মই আহিবলগীয়া ভিডিঅ'বিলাকত কাভাৰ লেটাৰৰ ওপৰতো এটা ভিডিঅ' কৰিম বুলি ভাবিছোঁ। আৰু সেইটো ভিডিঅ' শীঘ্ৰে আহিব। কাভাৰ লেটাৰখনো পিচিঙত বহুত ইম্পৰ্টেণ্ট। কাৰণ এই কাভাৰ লেটাৰজনে এজন অচিনাকি মানুহক আপুনি নিজকে ইন্ট্ৰডিউচ কৰাত বহুখিনি সহায় কৰে। এতিয়া পেমেণ্টটোৰ কথাটো কৈছোৱে অলৰেডি, যে কেনেকৈ পেমেণ্টটো নেগ'চিয়েট কৰিব লাগে। এটা পে'পল একাউণ্ট খুলিব পাৰে, য'ত আপোনাৰ ইণ্টাৰনেশ্যনেল পেমেণ্টবিলাক একচেপ্ট কৰিব পাৰে। ইনষ্টামোজো বুলি আৰু এটা পেমেণ্ট পৰ্টেল আছে, সেইটোৱে ইণ্ডিয়াৰ ভিতৰত আপুনি মানে অনলাইন ট্ৰানজেকশ্যনৰ কাৰণে খুব ভাল। আৰু ইণ্ডিয়ান মেগাজিনবিলাকে আপোনাৰ ডাইৰেক্ট ট্ৰান্সফাৰ কৰে বা চেকো দিয়ে। কিন্তু ইণ্টাৰনেশ্যনেল মেগাজিনবিলাকৰ কাৰণে যিবিলাকে ডলাৰত পেমেণ্ট কৰে বা ইউৰোত পেমেণ্ট কৰে, তাৰে কাৰণে আপোনাৰ পে'পল একাউণ্ট এটা থকাটো জৰুৰী। পে'পল একাউণ্ট খোলাটো খুবেই ইজি, জাষ্ট আপোনাৰ 15 মিনিটত আপোনাৰ হৈ যায়। অ'কে, ফ্ৰিলেন্স ৰাইটিং কেনেকৈ পাম আমি কামবিলাক? প্ৰথমটো হৈছে আপোনাৰ মেগাজিন ৱেবছাইটবিলাকত থাকে, তেওঁলোকে কেনেকুৱা আৰ্টিকেল বিচাৰে। ৱৰ্ড অফ মাউথ, যদি আপুনি আপোনাৰ তেনেকৈ এপ্ৰ'চ কৰে, সেইবিলাক লেটাৰ অফ ইন্ট্ৰডাকশ্যন। ছাপ'জ আপুনি কোনোবা এজন ৰাইটাৰৰ লগত কাম কৰিছে, তেওঁ যদি আপোনাক কোনোবালৈ ৰেফাৰ কৰে, বা আপুনি নিজে এখন লেটাৰ অফ ইন্ট্ৰডাকশ্যন লিখি পেলাই পঠিয়াই এডিটৰবিলাকলৈ, যে মই এনেকুৱা এজনী ৰাইটাৰ, ছাপ'জ মই ব্লগিঙৰ ওপৰত লিখোঁ, বা মই ফাইনেন্সৰ ওপৰত লিখোঁ, এণ্ড আই উইড লাইক টু ৰাইট ফৰ ইউৰ ৱেবছাইট অৰ ফৰ ইউৰ মেগাজিন, হাউ ডু আই প্ৰচিড। তেনেকৈ টাইপৰ লেটাৰ অফ ইন্ট্ৰডাকশ্যনবিলাকেও বহুত কামত দিয়ে। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনাৰ ফ্ৰিলেন্স ৰাইটিং কেৰিয়াৰ গঢ়াত খুব সহায় কৰিব। আৰু যদি আপোনালোকৰ এনেকুৱা প্ৰশ্ন আছে ফ্ৰিলেন্স ৰাইটিঙক লৈ পেলাই, মোৰ কমেণ্ট ছেকশ্যনত দিয়ক, আৰু মই চেষ্টা কৰিম যে আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰবিলাক সহজভাৱে দিবলৈ। এণ্ড প্লিজ শ্বেয়াৰ দিছ ভিডিঅ' আৰু মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।